মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী জ্যোতিকাৰ অন্য এটি ব্লগলৈ। আচলতে মই বহুত দিনৰ মূৰত আহিছোঁ, কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে যে মোৰ আইতা চিৰিয়াছ হৈ আছিলে, আইতা ঢুকালে। এতিয়া সকাম চকাম গ'ল আৰু তেতিয়া মন চনবিলাকো বৰ বিশেষ ভাল নহয়, সেইকাৰণে বনাবলৈও মন নাযায়। আজি ভাবিছোঁ ব্লগ এটা বনাওঁ, কাৰণ আজি মোৰ মাহী ছোৱালীজনীৰ বাৰ্থডে, তাকে ভাবিলোঁ আজি দিনটোতে বনাওঁ। আপোনালোকে চবেই তাইক আশীৰ্বাদ কৰিব, তাই যাতে আগুৱাই যাব পাৰে। এতিয়া গা পা ধুই গৈ আহিলোঁ। এতিয়া তাই বাৰ্থডে কাৰণে আমি যাম থানলৈ। আউনীআটীতে আছে পুৰণি আই থান, তাকে তালৈকে যাওঁ, চাকি এগছ জ্বলাই আহোঁগৈ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি সোমাইছোঁ থানৰ বাট। এয়া থানলৈ এতিয়া গৈ আছোঁ। এফালে মোৰ লগত আছে বা আৰু বাৰ্থডে গাৰ্ল, এফালে আছে টিকলি, এজনী বাৰ্থডে গাৰ্ল দেই। আমি গৈ আছোঁ, আপোনালোকক দেখাম বাৰু যিমানখিনি পাৰোঁ। এয়া হৈছে ভগৱতী আই সমাধি ভাগ, এয়া হৈছে পুৰণি গুদামৰ আউনীআটী ভগৱতী আই থান। আমি এতিয়া সোমালোঁ ভিতৰত। গোটেই থানখন দেখাই দিছোঁ এপাক। সেই ঘৰটোত আমাৰ মানে মাহীৰ শাহু শহু আছিলে, এতিয়া ঢুকালে বাৰু বহুত দিন হ'ল। সেই কাকাজনেই চলাই আছিলে থানভাগ। এতিয়া কাকাজন ঢুকোৱাৰ কাৰণে তেওঁ পিতেকে চলাইছে। এতিয়া সেই ঘৰটোত থাকে পিতেক আৰু বোৱাৰীক, মানে খুৰা খুৰীহঁত থাকে তাত। থানভাগ খুৰাজনী চলাই, আমি তাকে আহিলোঁ। তেনেহ'লে প্ৰাৰ্থনা কৰি লওঁ। বাৰ্থডে বুলি নিজৰ গোসাঁই ঘৰতো প্ৰসাদ দিছে আৰু পুথি পঢ়িছে। বেলুন ফুলাত বিজি, বাৰ্থডে গাল নাই বাৰু, তাইক নজনাকৈ আমি মনে মনে চবেই ফুলাই আছোঁ বেলুন। এফালে আমাৰ বাইদেউ, আপোনালোকক দেখাম বাৰু কেনেকৈ আমি সলাওঁ। এয়া বনাই অলপ চলপকৈ হৈছেহি আৰু এয়া মুহাই বনাই আছে পোলাও। এফালে দাদাই ভাজি আছে চিপছ, এফালে গাখীৰ উতলাই ৰাখিছে। মাহীও ইটো সিটো কৰি আছে, মাহীয়ে মায়ে। এফালে ইয়াত মাংস বনাব আৰু মানে লাহে লাহে যা যোগাৰ চলিছেই আৰু। এফালে বস্তু অদল উল্টা পুল্টা হৈ আছে, ইমান চকু নিদিব। আৰু এফালে ফ্ৰিজত আমাৰ বায়ে বনাইছে পেৰা। নিজৰ হাতেৰে বনাই খোৱা মজাই বেলেগ নহয়নে? সেইকাৰণে তাই ভাবিছে কিমাননো কিনা বস্তু খুৱাম, ভাবিছে নিজৰ হাতেও বনাই খুৱাওঁ চবকে। এফালেও ইয়াত কিবা কিবি ৰেডি কৰি থৈছে। এফালে আমাৰ বাৰ্থডে গাৰ্ল কেক কাটিবলৈ ৰেডি। তাৰপিছতে এয়া হ'ল পায়স, তাৰপিছত এয়া হ'ল আলু চিপছ, এয়া হ'ল পোলাও,
মুহাৰ মুখেদি শুনাই দিছোঁ কাৰণ মুহা আৰু দাদাই বনাইছে বৰ ধুনীয়া খানা বনায় এয়া খাবলৈ বহিলেই এইটো থাৰ্ড টিপটোহে হ'ব ইয়াৰ আগতো দুটা বহি গ'ল কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ ভাল নালাগিল অচিনাকি মানুহ কি বা ভাবে সেইকাৰণে পাৰ্টিৰ মাজতে আকৌ আহিল পাঞ্জা খেল কোনজনী জিকে কোনজনী হাৰে তাকে সিহঁতৰ লগতে ব্যস্ত থাকিলোঁ ভালো লাগিলে আপোনালোকে নিশ্চয় ভাবি আছে কোনজনী জিকিব কোনজনী হাৰিব তেনেহ'লে চাই থাকিবচোন আকৌ খাবলৈ বহিছে মাহী মহা এফালে প্ৰিন্সি আৰু জানমণি প্ৰিন্সি লাষ্টটো বৰ বেছিয়েই তাই লাষ্টত বেচেৰীজনী ঘূৰাই দিলে বাৰু মুখখন খোৱা ডিষ্টাৰ্ব নকৰোঁ ইহঁতকেইটাতো নাচায় ইহঁতৰ লাষ্ট আৰু বেছি খোৱা তোমালোকেও বহুত মানুহ আছে দহটাই বাজিব হ'লে বহুত মানুহ আহি আছে এতিয়াতো বহিও আছে বহুত তাকে এয়া লাষ্ট পাৰ্টিটোৱে খাইছে আৰু মায়ে মাহী আৰু খুৰী এফালে বহিছে পাপা মহা আৰু মইনা খুৰা আচলতে মই ভইচটো পিছত দিব লগা হৈছে কাৰণ মানুহৰ আগত ভালো নালাগে কথা ক'বলৈ সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আৰু ভইচটো বোলো পাছতেই দি দিম মইনা খুৰাই কিবা কিবি কৈ আছে বাৰু আমাৰ বাৰ্থডে গাৰ্লৰ গিফ্ট এইটো হৈছে ঘড়ী টাইটানৰ এইটো ককায়েকে দিছে ইফালে চকলেট চব চকলেটে উঠিছে বাৰু আমি আৰু আছিলে আমি খালোঁ ইফালে উঠিছে কাপোৰ পেন আৰু এইটো টপ এফালে স্প্ৰে এইবিলাক ইয়াত পইচাও উঠিছে বাৰু পইচা বেছি 5,200 টকা উঠিছে আৰু এটা গিফ্ট আছে বাৰ্থডে বুলিয়ে দিছিলে কিন্তু পাৰ্চেলটো বাৰ্থডে দিনা নাহিলে আজি আহিছে সেইকাৰণে মই আজিয়ে অকণমান ভিডিঅ' কৰি দিছোঁ এইটো দেখিছেনে মোবাইল দাদাইকে দিছে এতিয়া 11:30 বাজিবৰে হ'লি মানুহবোৰ চব গ'ল বাৰু আমি এতিয়া গা পা ধুই গৈ আহিছোঁ আজি ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ যদিহে মোৰ ব্লগটো চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে লগতে পায় তেনেহ'লে আজিলৈ বিদায় পুনৰ লগ পাম আন এটি ব্লগৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি